মানে একদম তামাম যেন তেনি গৈ থকা আছে আৰু প্ৰডাক্টটো কেনেকুৱা এই পলিচ নেকি পলিচ মাৰিব লাগিব নেকি সেইকাৰণে কি হেৰি ইয়াতে তেলটো ভাবিছে হ'ল নেকি হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি গাইজ মানে কি হ'ল এনেই গৈ আছোঁ আৰু গৈছোঁ মানে কি হ'ল কলেজলৈ মানে গৈ আছোঁ আৰু তাত মানে কি হ'ল ছাত্ৰ সন্থা মিটিং চিটিং মানে অলপ হৈ আছে আৰু তালৈ মানে কি হ'ল আমাৰ গাঁৱৰ পৰা মানে এইখিনি ল'ৰা ছোৱালীক মাতিছিলে আৰু এতিয়া আমি মানে আহি গ'লোঁ আৰু এনেই গৈছোঁ মানে কি হ'ল মানে এনেই নগ'লোঁ আৰু চব ব্লগটোকে বনাই মেলি গৈছোঁ আপোনালোকে চাই মই মানে কি হ'ল এডোখৰত মই এইটো মোবাইল চোবাইল লগাই মেলি ছিট আপ কৰি থাকোঁতে মানে সিহঁতি পূৰা আগত গুচি গ'লগৈ আৰু একো নাই সিহঁতক ধুনীয়াকৈ লগ পাই যাম বাৰু গাইজ মানে কি হ'ল এইদৰে কথা এটা আগৰ মানে ব্লগটোত চব ভালেখিনি মানে মোক কমেণ্ট আহিছিলে এণ্ড কমেণ্ট মানে কি হ'ল গোটেইখিনিতে আহিছে মোৰ মানে কথা কৈ ষ্টাৰ্ট লৈছোঁ মানে আৰু কিবা কিবিবিলাক মানে মোৰ অলপ বেছি হৈ যায় বুলি কৈছে কথা কওঁতে মানে বহুত বেছিভাগ কমেণ্ট আহিছিলে এইটো কথাত মানে আৰু পাছত মানে মই ভিডিঅ'বিলাক নিজে অলপ ভালকৈ চাইছোঁ এণ্ড তাতো মানে ভালেখিনি মানে কথা কৈ পাওঁ মই এণ্ড কি হ'ল ব্লগটো মানে এনেকৈ গৈ থাকিলে কথা কান্দবলৈ কি কৈছোঁ ইমান মানে চাবলৈ নহয় কাৰণ এনেকৈ গৈ থকা হয়তো আৰু কথা মানে কি হ'ল এনেকৈ প্ৰথম ব্লগিং কৰিছোঁ সেইকাৰণে মানে কথাবিলাক আৰু কি হ'ল মই প্ৰথমৰ পৰাই একচুৱেলি এটা কথা কৈছোঁ প্ৰথমৰ পৰাই মই মানে যোনটো মোৰ প্ৰথম ব্লগ আছিলে সেইটো ব্লগতে মই প্ৰথমৰ পৰা মানে এইবিলাক মানে অলপ বেছিকৈ কৈছিলোঁ সেইকাৰণে কি হ'ল মই এতিয়া মানে কথা ক'লে মানে কিবা এইবিলাক মানে মোৰ অট'মেটিকলি আহি যায় এণ্ড একো নাই বাৰু আপোনালোকে কোৱাৰ কাৰণে মই অলপ মানে হেৰি কৰি দিছোঁ কি ক'ম এতিয়া আকৌ মানে কৈ পালোঁ মানে কি বুলি অলপ কমাই দিছোঁ কথা মানে কোৱাৰ ষ্টাইলটো অলপ আৰু একো নাই বাৰু এতিয়া সিহঁতক ধুনীয়াকৈ লগ পাই গ'লোঁ আৰু কি বুলি কয় আগত মানে তেল চেল ভৰাই দিব সিহঁতি আৰু ধুনীয়াকৈ গৈ ফিল আপ কৰি ল'ম আৰু ভাই একদম পূৰা কি ক'ম গাইছোঁ ৰাস্তা একেবাৰে এণ্ডিঙলৈকে এনেকুৱাই ৰাস্তা আজি যাব লাগিব একদম তামাম ধূলি জান আৰু আগত গৈ ধুনীয়াকৈ তেল চেল ভৰাই মেলি লওঁগৈ এণ্ড কি হ'ল আজি ব্লগটো তাৰ ওপৰতে হ'ব এণ্ড মই আজি এনেই ওলাই আহিম বুলি আহিছিলোঁ এনেই ওলাই নাহিলোঁ আৰু মানে ব্লগটোকে ধুনীয়াকৈ ষ্টাৰ্টিং কৰি দিলোঁ আৰু এতিয়া আমি আগত গৈ তেল ভৰাই ল'মগৈ ক'ত পাবিগৈ আৰু ডিপুত তেল ভৰাম বুলি কৈছে সেইবিলাক ভৰাই মেলি আনোগৈ আজি গাড়ী এটাত মানে তামাম ভিৰ আছে কি আছে কেছটো বুজি পোৱা নাই আৰু এইফালে এনেকৈ ডাঙৰ গাড়ীবিলাক হ'লে যাবলৈ তামাম দিগদাৰ হৈ যায় এনেই ফ্ৰী হ'লে মানে মজা লাগে আৰু এইফালে এটা আমাৰ লগত আহিছে এইটো এইফালে যাওঁ তেল চেল ভৰাই মেলি আহোঁগৈ আৰু কি হ'ল মই মানে এইকেইদিন একচুৱেলি ব্লগ দিব পৰা নাই এণ্ড কি হ'ল এইকেইদিন স্কুল কলেজ কেনিবা মানে একদম তামাম যেন তেনি গৈ থকা আছে আৰু সেইকাৰণে ব্লগ দিব পৰা নাই একো নাই বাৰু আজি চেষ্টা এটা কৰিছোঁ ব্লগটো দিবলৈ কি হয় চাওঁ এণ্ড এইকেইদিন মানে মই বহুত কেইদিন ব্লগ তেনেকৈ মই ইউটিউব চেনেলৰ মানে হেৰিও কাৰণে আৰু কি হ'ল মোৰ মোবাইলটো এইকেইদিন অলপ ভাগি গ'ল এণ্ড সেইকাৰণে একচুৱেলি মই মানে বহুত দিগদাৰ হৈছে দিবলৈ আৰু লগৰখিনি বোলে আহিছে পূৰা জোচত একদম চব মাথাখাটি ৰাইট একদম পূৰা যাম কি হ'ল মানে এইবিলাক গাড়ী থাকিলে যাবলৈ তামাম প্ৰব্লেম হৈ যায় এণ্ড এইফালে পাই গ'লোঁ সেই ধুনীয়াকৈ পেট্ৰল পাম্প আৰু ইয়াত এতিয়া ভৰাই মেলি লওঁ ফ্ৰী পেট্ৰল কোনটো চাইডে যাম কোনটো চাইডে যাম এণ্ড এইফালে ভৰাই লওঁ ফ্ৰী পেট্ৰল এইফালে আছে যান কুষ্টপ কিমান গান ভাবি কিমান হ'ব ন তেলটো লৈছোঁ 50 বেছি হ'ব নেকি অলপ একো নাই বাৰু ফ্ৰী পেট্ৰল কি এইটো পলিচ নেকি কেনেকৈ এইটো ন প্ৰাইচটো কেনেকৈ প্ৰডাক্টটো কেনেকুৱা এই পলিচ নেকি পলিচ মাৰিব লাগিব নেকি বাইকত লগ চাবিটো লাগি আছে এইটো নাই সেই ইটো সোমাব ইটো গাইছ এইফালে লগৰকেইটামানৰ ষ্টাৰ্ট উঠা নাই কি হেৰি ইয়াতে তেলটো ভাবিছে হ'ল নেকি
লাহে লাহে মাৰ আকৌ বেছিকৈ কিবা যাবগৈ ঘূৰাই নাপাবগৈ তেতিয়া টিকট মানে কামেই কৰা নাই তো গাইছ তাত ধুনীয়াকৈ এতিয়া আমি তেল চেল ভৰাই মেলি গুচি আহিলোঁ আৰু একচুৱেলি কি হ'ল গুণজনৰ মানে স্কুটিখন কিবা এটা হৈ গ'ল আৰু তেল চেল ভৰাই ল'লে তাৰপিছতে মানে কিবা ষ্টাৰ্ট নথাকিব প্ৰব্লেম দিছিলে আৰু একো নাই বাৰু সিহঁতি ধুনীয়াকৈ গৈ তাত ঠিক ঠাক কৰি ল'লে আৰু এইফালে এতিয়া আমি অলপ শ্বৰ্টকাট মাৰি দিওঁ এইফালে সিহঁতি সেইফালে যাওঁগৈ আমি সেইফালে যাওঁ মানে কি হ'ল আগতো ৰাস্তা আছে দেখিছিলে আগৰখিনি মানে পূৰা তামাম মানে কি ধূলি আৰু ৰাস্তা একদম পূৰা বেয়া মানে আৰু এইটো ৰাস্তাত এইফালে তেল চেল ভৰাই মেলি গ'লে কি অলপ শ্বৰ্টকাটো হয় আৰু তাত মানে সেইফালে ৰাস্তাটো অলপ এইফালে ভাল পোৱা হয় আৰু চ' আমি সেইকাৰণে এইফালে দিয়ে যাওঁগৈ ধুনীয়াকৈ মানে শ্বৰ্ট হ'ব এইফালে আৰু সেইটো ৰাস্তাটো বেয়া মানে সেইকাৰণে চ' সেইফালে নাযাওঁগৈ সিহঁতি যাওক কোনফালে যায় আমি এইফালে দি যাওঁ ধুনীয়াকৈ আৰু কি হ'ল হেৰি মানে অথনি পূৰা সিহঁতৰ অলপ ফাটা ফাটিকৈ গুচি আহিলে চ' সেইকাৰণে সিহঁতৰ স্কুটি অলপ প্ৰব্লেম দিলে মানে আৰু এতিয়া ঠিক হ'ল বাৰু ওচৰতে গেৰেজ এখন আছিলে চ' তাত নিলে তাত নি মেলি পিনে এতিয়া বনাই মেলি আনিছে সিহঁতি আৰু এতিয়া আমি এইফালেদি যাওঁগৈ শ্বৰ্টকাট ৰাস্তাটোৰে ওলাই আহি মেলি এতিয়া আকৌ এইফালে বেয়া ৰাস্তাত মানে পাই গ'লোহি কি হ'ল সিহঁতি চ' সেইফালে বেয়া ৰাস্তাটোৱেদি গুচি আহিলে অলপ দূৰ হ'ল মানে সিহঁতি ডাইৰেক্ট চাৰিআলি দি ঘূৰিলে আৰু আমি এইফালে অলপ শ্বৰ্টকাট দি ঘূৰি দিলোঁ একো নাই বাৰু সিহঁতি সেইফালে আগত দুটা লগ পালোঁ আৰু বাকী দুটাক লগ পোৱা নাই চ' পিছত আছে নেকি ঠিক নাই মানে সিহঁতক মানে পোৱা নাই সিহঁতক বিচাৰি আৰু সিহঁতি ক'ত যায় এইফালে কি এইফালে নাযায় নি সিহঁতি বাকী এটা কেনি গ'ল কি সিহঁতি যে এইফালে গুচি আহিলে এইফালে নহয় কি হ'ল এটা খেলিলি যে কোন জচেত নাহা নি যাংগে ঘূৰি যাওঁ তহঁতি ৰখিলি আৰু মই মানে লাইট গাই আছে এতিয়া এইফালে সোমাই দিওঁ কলেজৰ ৰাস্তাত আৰু আগৰখিনি কি হ'ল সিহঁতি কেনেকৈ গ'ল কি কথা নাজানো সিহঁতিকেইটা আগত কিবা কাম আছে ৰখি দিলে আৰু বাকী দুটা ক'ত আছে নাজানো এতিয়া আমি কলেজৰ ৰাস্তাতে ৰখি লওঁগৈ তাত মানে ডাইৰেক্ট কলেজতে ৰখি লওঁগৈ আৰু সিহঁতৰখিনি ইনৰ ওচৰত লগ পামেই তাত ইনৰ নহ'লেও ফোন চোন কৰিব লাগিব কি হ'ল আমি এইফালে শ্বৰ্টকাট মাৰি দিলোঁ মানে ল'ৰাখিনি যেনি তেনি গুচি গ'লে একো মানে ধৰিব পৰা নাই কোন কেনি গ'ল কোনে সেইফালে ৰাস্তাটো অলপ বেয়া লাহে লাহে আৰু গাইছ যিটো টিউবৱেলৰ ফেক্টৰী সেইটো চাহপাতৰ আৰু আগত মানে মেইন গেটখন আছে চ' তাত অলপ ধুনীয়াকৈ দেখুৱাই দিম আপোনালোকক ৰাস্তাটো এইডোখৰ বেয়া একো নাই বাৰু আৰু আগৰডোখৰ মানে ভালেই বাৰু আগৰডোখৰ সেইকাৰণে এতিয়া আৰু এইটো চাওক টিউবৱেলৰ ফেক্টৰীটো এইটো আমি এইফালে যাব লাগিব কলেজ ৰোড বাকীখিনি আহিছে নেকি আৰু এইফালে এতিয়া আহি গ'লোঁ কলেজৰ ৰোডত এতিয়া যাম কলেজখন ইয়াৰ পৰা আছে বেছি দূৰ নাই অলপ আছে মানে কি হ'ল এইডোখৰ পৰা অলপ সোমাব লাগে আৰু এতিয়া এইফালে ডাইৰেক্ট কলেজ আমি গৈ থাকিলে এইফালে ৰাস্তা চব খাটানা হৈ গ'ল টাৰ্ণিং দি জানে ইফালৰ পৰা ইফালে মানে একো দেখিয়ে নাপায় ছাইডত পূৰা গছ আছে ইয়াত মানে হৰ্ণ নবজালে লাহে লাহে নগ'লে দিগদাৰ আছে মানে পূৰা মানে খাটাৰনাক হৈ গৈছে ইয়াত আজি আৰু ল'ৰাখিনিকো লগ নাপালোঁ ইটো সিটো কেনি কোন গ'লগৈ পাত্তাই পোৱা নাই মানে চ' তাতহে গৈ গোটেইখিনি লগ খামগৈ আৰু এনেখন চব কলেজখন অলপ অলপকৈ ওলাইছে এতিয়া পাই গ'লোহি কলেজ আৰু চ' গাইছ এতিয়া আমি পাই গ'লোহি নগাঁও কলেজ আৰু এতিয়া মানে ভিতৰত সোমাই যাম চ' আপোনালোকক দেখুৱাই যাম ভিতৰলৈ সোমাই যাম আৰু চব বলক ভিতৰলৈ সোমাই গৈ আৰু এইফালে আমি এতিয়া ভিতৰত সোমাই গ'লোঁ চব বলক আৰু চব মানে কি হ'ল আগত বাইক চাইক পাৰ কৰি ল'লোঁ এতিয়া সোমাই যাওঁ চব মিটিংটো ইয়াৰ ওপৰত হ'ব মানে যাওঁ এতিয়া ধুনীয়াকৈ ভিতৰত সোমাই লওঁগৈ এইফালে পাই গ'লোহি কলেজ আৰু জগাই তেতিয়া মানে ওপৰত যোনটো মিটিং হ'ব ত' তাত পাই গ'লোহি এতিয়া যাওঁ অকলে উঠি আৰু ৰখিলে এটা আপোনালোকক দেখুৱাই দিওঁ আৰু কিয় গাইজ মানে ভিতৰত মিটিং চিটিং হ'ব আৰু ত' পাৰিলে এবাৰ দেখুৱাম চাই থাকক
নকচাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শহীদ প্ৰাংগণত উপস্থিত থকা নকচাই আঞ্চলিক ছাত্ৰ সন্মানীয় ভাৰত সভাপতি ইছৰাট গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত থকা তিতাবৰ মহকুমা ছাত্ৰ সন্মানীয় সাধাৰণ সম্পাদক অবিনাশ ফুকন ডাঙৰীয়া, উপস্থিত নকচাই আঞ্চলিক ছাত্ৰ সন্মানীয় উপদেষ্টা দেৱলী গগৈ ডাঙৰীয়া, উপস্থিত থকা নকচাই আঞ্চলিক ছাত্ৰ সন্মানীয় বিপ্লৱী কৰ্মকৰ্তা আপোন আৰু উপস্থিত নকচাই শাখা স্বাধীনতা আন্দোলন নকচাই আঞ্চলিক স্বাধীনতা আন্দোলনৰ সন্মানীয় সভাপতি কৰি বিষয়টা কৰ্মকৰ্তাক আমি সকলোকে মজিয়াৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আচলতে আপোনালোকে সকলোৱে গম পাইছে যে আচলতে আমাৰ যি বাৰ্ষিক প্ৰকৃতি সভা সন্তেশ জাতীয় শ্বহীদসকলৰ যি চিন্তা চেতনা সেয়া যাতে জাতীয় জীৱনত সদায় চিৰ প্ৰৱৰ্তন হৈ থাকে আমি তাৰে কামনা কৰিম। আৰু পুনৰবাৰ এই জাতীয় শ্বহীদসকলক মই শ্ৰদ্ধা গ্ৰহণ কৰিছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ সকলোকে ধন্যবাদ জনাই আছোঁ। আৰু এই পাছতে আমাৰ প্ৰাৰম্ভিক কাৰ্যসূচী মানে কি কৈছে ইয়াৰ পাছত প্ৰতিনিধিৰ পৰা আৰম্ভ হ'ব আৰু শ্বহীদ পক্ষৰ কাৰ্যসূচী চলি থাকিব। আপোনালোকে শ্বহীদ কেইদিন মোৰ পৰাই শ্বহীদৰ আশীৰ্বাদ আমি শুভেচ্ছা জনাইছোঁ। লগতে ছাত্ৰ বিধি প্ৰতিনিধি সভা অনুষ্ঠিত হোৱা প্ৰাক্তনত সন্থাৰ ডেইলী পতাকা উত্তোলন আৰু কলেজৰ মানে আছে। তো গাইজ তলত এতিয়া পতাকা উত্তোলন কৰিলে আৰু চাকি তাকি জ্বলালে মানে তো এতিয়া তাৰপৰা আমি ধুনীয়াকৈ গুচি আহিলোঁ আৰু ভিতৰত মানে মিটিং হ'ব। তো গাইজ এতিয়া তাৰপৰা মানে ওলাই দিলোঁ আৰু মিটিং চিটিং হ'ল অলপ টাইম মানে লাগিলে তাত আৰু কি হ'ল মিটিঙৰ সেইটো মই দেখাম বুলি আহিছিলোঁ। ধেৰ মানুহ হ'ল কাৰণে অলপ লাজো লাগিলে সেইকাৰণে মই সেইটো কৰিব নোৱাৰিলোঁ এনেকৈ আৰু এতিয়া ধুনীয়াকৈ ওলাই দিলোঁ। এতিয়া ডাইৰেক্ট যাম ঘৰ আৰু ব্লগটো আজি বেছি দীঘল নকৰোঁ। কেনেকুৱা কি পালে আপোনালোকে কমেণ্ট কৰি জনাব। কি হ'ল বহুত দিন ব্লগ নাই দিয়া সেইকাৰণে আজি আকৌ এটা দি দিলোঁ। এইকেইদিন অলপ ফটাফট দিম বুলি মানে ভাবিছোঁ, কি হয় চাই লওঁ। আৰু কেনেকুৱা কি পালে আৰু আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ব্লগত আকৌ সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নকৰা তো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে ইমানেই আৰু বেছি নকওঁ। বাই বাই, সোনকালে আকৌ নেক্সট ব্লগত লগ পাই আছোঁ।